তিলৰ সৈতে চিকেন কেনেকুৱা বাৰু কম্বিনেশ্যনটো। নমস্কাৰ, মই দেৱজানী। আজি এটা ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। তিলখিনি ভালদৰে ধুই ভালদৰে ভাজি ল'ম। যেতিয়ালৈকে ফুটি নুঠে তেতিয়ালৈকে ভাজিব লাগিব দেই। তাৰপিছত মিহিকৈ এটা পেষ্ট বনাই ল'ম মিক্সিতে। আপোনালোকে মন কৰিলে পটাটো বনাব পাৰে। হাতেৰে যোনটো পেষ্ট বনোৱা হয় তাৰ সোৱাদেই বেলেগ, নহয় জানো। আজি মই এইখিনিয়ে লৈছোঁ, আলু, পিঁয়াজ, আদা, নহৰু পেষ্ট। আৰু কেৰাহীখন গৰম হ'বলৈ দি তাতে তেলখিনি গৰম হ'বলৈ দিলোঁ। তেলখিনি গৰম হোৱাৰ পিছত তাতে পিঁয়াজখিনি এড কৰি দিলোঁ। পিঁয়াজখিনি ব্ৰাউন কালাৰ হোৱালৈকে অলপ ভাজি ল'লোঁ। এতিয়া আদা নহৰু পেষ্টখিনি এড কৰিম। আজি আচলতে পকা জলকীয়া বেছিকৈ দিয়া হৈছিলে আদা নহৰু পেষ্টটোত, সেইটো কাৰণে কালাৰটো একদম ৰঙা ৰঙা আহিছে। জলকীয়াটো আপোনালোকৰ জোখমতে দিব পাৰে। জ্বলা বেছিকৈ খোৱাটো বেয়া, কিন্তু বতৰটো এইকেইদিন ইমান ডাৱৰীয়া যে জ্বলা খাবই মন গৈছে, নহয় জানো। এতিয়া এইখিনি ভাজি আছোঁ। ইয়াতে আমি মছলা এড কৰিম। এটা ৰেড চিলি দিছোঁ, জিৰা আৰু ধনিয়া পাউডাৰ আমাৰ ঘৰতে বনোৱা আছিলে সেইখিনি দিলোঁ, আৰু শেষত মিট মছলা দিছোঁ। এইখিনি এতিয়া যেতিয়ালৈকে তেলটো উঠি নাহে তেতিয়ালৈকে অলপ ভাজি থাকিম। আমাৰ ঘৰত বাৰু মছলাটো অলপ এভইড কৰি চলা হয়, আজি তথাপিও অলপ এড কৰা হ'ল বাৰু। এতিয়া এইখিনিৰ পৰা তেলটো যেতিয়া লাহে লাহে ওলাবলৈ ষ্টাৰ্ট কৰিছে, আমি চিকেনখিনি ইয়াতে এড কৰি দিম। চিকেনখিনি অলপ টাইমৰ কাৰণে মেৰিনেট কৰি ৰখা হৈছিলে বাৰু, কিন্তু বেছি টাইমৰ কাৰণে নাছিলে। এইখিনি এতিয়া অলপ টাইমলৈকে আমি হাই ফ্লেমত ফ্ৰাই কৰি ল'ম। ইয়াতে এতিয়া আলুটো এড কৰি দিম। আলুটো আৰু চিকেনখিনি ধুনীয়াকৈ ফ্ৰাই কৰি থাকিম। বাৰু আপোনালোকে বাৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পাইছে জনাব আকৌ কমেণ্ট কৰি। আপোনালোকে কমেণ্ট কৰিলেহে মোৰ ভাল লাগে, তেতিয়াহে মই শুধৰাই যাব পাৰিম মোৰ কিবা ভুল হ'লে। এতিয়া ইয়াতে আমি তিলখিনি এড কৰিম। তিলখিনিও সেই সমানেই ভাজিব লাগিব, যিদৰে চিকেন আৰু আলুখিনি ভাজিছে, তেতিয়াহে খাবলৈ সোৱাদটো বেছি ধুনীয়া হয়। এইখিনি এতিয়া অলপ টাইমলৈকে আমি ভাজি থাকিম। এইকেইদিনচোন বতৰে বৰষুণ এৰা নামেই নলয়। আমাৰ এইফালে বহুত বৰষুণ দি আছে। আপোনালোকৰ তাতে বৰষুণ দিছেনে বাৰু? এই ৰেচিপিটো আপোনালোকেও ট্ৰাই কৰি চাব পাৰে। যদি খাই ভাল পায় মোক কমেণ্ট কৰি জনাব দেই, কেনেকুৱা পালে খায়। চিকেনখিনিৰ পৰা তেলখিনি ওলাই গৈছে, মানে আমাৰ ফ্ৰাইখিনি ধুনীয়াকৈ হৈ গৈছে। এতিয়া আমি ইয়াতে পানী এড কৰিম। মই গৰম পানীয়ে এড কৰোঁ বাৰু। এতিয়া পানীখিনি দি দিয়া হৈছে, আৰু পানীখিনি দিয়াৰ পিছত এইখিনি 5-10 মিনিটলৈ হাই ফ্লেমত উতলিবলৈ দিছোঁ। আৰু স্মেলটো ভাল আহিবৰ কাৰণে লং আৰু ইলাচি অলপমান গৰম কৰি লৈছোঁ। গৰম কৰি এইখিনি পটা গুটিৰে পিচি লৈছোঁ। মায়ে পিচি দিছে বাৰু। এইখিনি পিচি এইখিনিও আমি এড কৰি দিম। এতিয়া উতলি আছে, বৰ ধুনীয়াকৈ আহিছে কালাৰটো দেই। খাবলৈও ভাল হৈছিলে বাৰু। নিজেই খাই নিজেই প্ৰশংসা কৰিছোঁ, বেয়া হোৱা নাই, সঁচাকৈ ভাল হৈছিলে। আপোনালোকে নিশ্চয় ট্ৰাই কৰিব পাৰে। এতিয়া ইয়াতে এই গুড়াখিনি এড কৰি দিলোঁ। ইয়াৰ পিছত আজি আমাৰ চিকেন ৰেডি। আৰু এইখিনি এতিয়া মায়ে এটা সৰু বাতিলৈ ছাৰ্ভ কৰিছে ধুনীয়াকৈ। আৰু এতিয়া আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ৰেচিপিটো ট্ৰাই কৰি চাব। যদি ভাল পায় কমেণ্ট কৰিও জনাব। ঠাণ্ডা বতৰ, এনেকৈ গৰম গৰম বস্তু খাই মজা লৈ থাকিব লাগে, নহয় জানো। আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। মোৰ থালিখনত আজি এইখিনিয়ে আছিলে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো ইমান শেষলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। এনেকৈ সদায় মৰম দি যাব। আপোনালোকৰ মৰমে মই আগুৱাই যাবলৈ সুবিধা হ'ব। ধন্যবাদ।